জোনাই মহকুমাৰ লাইমিকুৰি গাঁও পঞ্চায়ত স্থিত ১ নং মাজুলীপুৰ গাঁৱৰ বিভীষণ পেগু আৰু ৰুণুমাই পেগুৰ জ্যেষ্ঠ পুত্ৰ শ্ৰী প্ৰতীক পেগুৱে চলিত ২০২০ বৰ্ষৰ মেডিকেল এণ্ট্ৰেন্সত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে জোনাই জিলা ট্ৰাইবেল সংঘ আৰু লাইমিকুৰি প্ৰাথমিক সমিতিৰ সদস্যক সম্বৰ্ধনা জনোৱাৰ লগতে এককালীন সাহায্য আগবঢ়ায়। ১ নং মাজুলীপুৰ গাঁৱৰ নিবাসী শ্ৰী বিভীষণ পেগুৰ পুত্ৰ সুযোগ্য পুত্ৰ প্ৰতীক পেগু সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশিকা পৰীক্ষাত স্থান লাভ কৰাৰ ক্ষেত্ৰত সদৌ অসম ট্ৰাইবেল সংঘই তেখেতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে সদৌ অসম ট্ৰাইবেল সংঘ জোনাই জিলা সমিতিয়ে তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাওঁ আৰু এককালীনভাৱে আৰ্থিক সাহায্য আমি তেখেতক দিওঁ। তেখেতৰ আমি জোনাই জিলা ট্ৰাইবেল সংঘই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সমাজৰ কাৰণে তেখেতে ভৱিষ্যতে কাম কৰি যাবৰ কাৰণে আমি আশীৰ্বাদ দিছোঁ। অতি মেধাসম্পন্ন আৰু সহজ সৰল অমায়িক তথা দৰিদ্ৰ পৰিয়ালৰ সুযোগ্য সন্তান শ্ৰী প্ৰতীক পেগুৰ কৃতকাৰ্যতাত জোৱাইংৰাজী ৩/১/২১ তাৰিখে এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত জোনাই জিলা ট্ৰাইবেল সংঘৰ সভাপতি সম্পাদক উপসভাপতি যুটীয়া সম্পাদক ক্ৰমে অজিত ৰেগন পদ্মেশ্বৰ দলে তৈলক্য সোণোৱাল দীপক দলে আৰু জোনাই প্ৰাথমিক সমিতিৰ উপসভাপতি সুৰুজ টায়ুং আদি কেইবাজনো নেতা উপস্থিত থাকে বুলিও জোনাইৰ পৰা দিগন্তলৈ চাং পেগুৱে জনায়।